মেখেলা পিন্ধি আছে বৰা বাও হাঁহিছা বেলেগৰ মাইকী মানুহ বুলি ককায়ে যিটো জুমিছে যিটো চাউনি মাৰিছে কি ক ভদ্ৰ অ এতিয়া মইহে অভদ্ৰ হৈছো লোকৰ মাইকী বুলি জুমি আছে এতিয়া মইহে অভদ্ৰ হৈছো ছোৱালী পাগল টপা কিবা শুনিলে গৰম পানী গাত ঢালি দিম মেখেলা খোল মেখেলা খোল ও মা মোক শেষ কৰি পেলাবলৈ ওলাইছে কিয় ঠালঠালকে হাঁহি আছো লাগে গা ধুবলৈ দিছে এইটোৱে জুমিও আছে তাৰ সলনি মোক ক'লেই হৈছে মোক গা ধোৱা চাবলৈ মন আছে গোটেই দিনটো তোৰ সন্মুখত গা ধুই থাকিম ঐ লাগে নে লাগে কিয় বকি আছ হা লাগে দুথপমান একদম মেখেলা খুলচোন মেখেলা এতিয়া আকৌ মেখেলা খোলা চাবলৈ মন আছে নষ্ট চষ্ট গীতা কি নষ্ট চৰিত্ৰ তই কি কলি তই হা ঐ দাদা ধৰচোন ধৰ ঘূৰিয়া কলে পালে হা আহি ঘূৰিয়া মেখেলা থৈ আহি নষ্ট চষ্ট মেখেলা খুলিল ৰাস্তা দি আহোঁতে এহালক দেখিছো লাজেই লাগিছে কিয় তাকে ৰাস্তা ঘাটে প্ৰেম কৰে নেকি আৰু জিএফ বিএফ চাগে আজিকালি এনেকুৱা আৰু দে হেই বিএফে আস্তাত কি কৰিব বাৰী পিছফালেহে থাকিব বাৰী পিছফালে থাকিব তই জিএফ মানে কি জানো কি গাহৰি ফাৰ্ম কি আৰু বিএফ মানে কি ব্ৰইলাৰ ফাৰ্ম মইনা কলি যাদলে ইমান কথা কেনেকে বুজি পোৱা হ'ল আপুনি বাৰু মোৰ মূৰটো কেতিয়াবা মানে এনেকেও চুপ পাইছে নে নাই পোৱা দেখিছে এই মুখাই যেন মোৰ মূৰটো হেঁচি মাথা স্বাস্থ্য বেলেগ কৰি দিলেও এইটো চাই পুটুকা পৰি আছে তাৰ মূৰৰ চাই যেতিয়া আমিহে নাইকিয়া কৰি পেলালো এইটো চাবচোন হা আধা কেজি ধৰা পেচাটো যদি 1 কেজি চাউল হেঁচি ভৰাই দিয়া পেচাটো চাইজটো বেলেগ হৈ নাযাব তাৰ সলনি আধা কেজি দুটাত বহাওক মাংস অকল লৈ আহক 2 পেচা ভাত খাবা ঐ তই কথাবোৰ নি একে মাংস ভাত পোৱা গৈছে কিয় বহুত টেনচন হৈ গ'লে চা কিয় আনাকোন্দা বেট পান্থা আচ্ছা কিয় 12টা বজাতে দোকান চোকানবিলাক বন্ধ কৰি দিলে যেন তোৰ কিয় টেনচন হৈছে মোৰ বিজনেছটো মাৰ খা গ'ল চা সেইডাল দেখোন আগৰে মাৰ খোৱা বিজনেছ মই খালি ভূমিকম্প এটা অহালেহে ৰৈ আছো আৰু দোকান জহি খহি যাওক এনেকে গাত লগাকে কথা নক'ব চা মই নিজে চাউল ধোৱা পানী খাই লোকক গাখীৰ খোৱা মানুহ আছো তই যা কেকেদা আহা হ'ব হেৰি তুমি মোক সহায় এটা কৰি দিব লাগে কি মানে নেপালী ভাষাটো মোক শিকাই দিব লাগে এইবাৰ আকৌ নেপালী ভাষাত ধৰিছে তই এপাৰ যাচোন যা দিবানে শিকাই শিকাউঞ্চু মানে শিকামটোৱে নেপালীত আমি শিকাউঞ্চু বুলি কওঁ থেংক ইউ ছ' মাছ তোমাৰ নাম কি টিচাৰ সেইটো দেখোন মই জানোৱে নেপালীত কোৱা তোমাৰ নাম কি তিम्रो নাম কি হো তিम्रो নাম কি হ ভালনে আপোনাৰ ৰামৰোছা ভালনে আপোনাৰ ৰামৰোছা মোৰ ভাল লক্ষ্মণৰ চা এই লক্ষ্মণ ৰচাটো আকৌ ক'ৰ পৰা আহিল আমাৰ ভাগ লক্ষ্মণ নতুন মানুহজনে আগত কম আহিছে মুখত অনবন মাস্ক মাৰি থাকিব লাগে সদায় মাস্ক লগাই ৰাখনো সদায় মাস্ক লগাই আপুনি খাচী ভাল পায় নে পাঠা নিৰামিষ নহয় এইটো অনুদাপ কৰি দিয়কচোন এই তই ওলাচোন ওলা দেখিছানে মই চিন্তা কৰিছো ভাষাৰ সি চিন্তা কৰিছে পাঠাৰ আমি হৈছে উঠি অহা ল'ৰা আমি দেশৰ ভৱিষ্যত আমি যি টি ভাষা শিকিব লাগিছে তুমি মানে নেপালী শিকি ওলাই যোৱা আমি জেগাতে ফচি থাকো ঐ মোহন কি হ'ল মই মানে নেপালী ভাষাটো টেপচা কৰিবলৈ ওলাইছিলো মোক উলিয়াই দিলে চাকচোন আমাৰ কলা পুলিচে সি নেপালী ভাষা শিকি আছে আমছো লক্ষ্মণ আছো মাক্স আছো এইবিলাক ভাষা শিকিলে কুটুমা কুটু সুপাৰি দানা কুটুমা কুটু গক কুটুমা কুটুম সুপাৰি সাধা কুটুমা সাধা নহয় দানা কুটুমা কুটুম সুপাৰি দানা কুটুমা কুটুম কিয় হাঁহিছ বুঢ়া শালিকায়ে মাত শিকা দেখা পাই হাঁহি উঠি গৈছে মোহৰ শিকাৰ কোনো বয়স নাথাকে ইয়াক এইবোৰ কথা কৈ লাভ নাইতো ই লোকৰ ঘৈণীক পদিনা দিবহে জানে ফাল্টু কথা নকবি কোনে ফাল্টু কথা কৈছে বুজিছা ছেত্ৰী ই মোৰ ঘৈণীক পদিনা দি ঘৈণী ইম্প্ৰেছন ড্ৰ কৰিব বিচাৰে শুনছা ৰিছা সি নিজৰ ঘৈণাকক পদিনা খুৱাব নোৱাৰে
সেইটো তাৰ ডিছক্ৰেডিট তই যে মোৰ ঘৈণীক পদিনা খুৱাই আছ সেইটো তোৰ ৰাম ক্ৰেডিট অ ৰাম ক্ৰেডিট একদিন খুৱাইছো তই এদিন খুৱাইছ অ আৰু খোৱা হেই। আৰু আৰে কুল ডাউন ঐ চাওক একেদা এই মাইকী মানুহৰ ফুট ক'ৰ পৰা লাগি আহিল এই চৰিত্ৰহীন কোন বোৱাৰী তই ফুট কাঢ়ি আনিলি ঐ চৰিত্ৰহীন নকবি দে মই কাৰো ঘৰত সোমোৱা মানুহ নহয় তোৰ ঘৰত সোমাইছো কি লুতুৰাংছো মোৰ মাইকী ফুট কাঢ়িংছ